মধ্যপ্ৰদেশৰ এগৰাকী 13 বছৰীয়া কিশোৰী, নাম তেওঁৰ ৰীনা আহিৰুৱাৰ। ৰায়চেন জিলাৰ এখন সৰু গাঁৱৰ এটি নিচেই দৰিদ্ৰ পৰিয়ালৰ এই কণমানিজনীয়ে কৰা এটা কামে আজি ভাবুক কৰি তুলিছে সকলোকে। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৰীনাৰ প্ৰশংসাৰে এতিয়া উপচি পৰিছে সামাজিক মাধ্যম। এই কিশোৰীগৰাকীয়ে যি কাম কৰি দেখুৱাইছে সেয়া জানিলে আপোনাৰো মন পুলকিত হ'ব। সংস্কাৰ এনে বিষয় যিয়ে প্ৰতিজন ব্যক্তিৰ ভৱিষ্যত নিৰ্ণয় কৰে। ভাল সংস্কাৰে ভাল পথ দেখুৱায় আৰু বেয়া সংস্কাৰে টানি লৈ যায় হত্যা, হিংসা, ঘৃণাৰ অন্ধকাৰ জগতলৈ। মধ্যপ্ৰদেশৰ ৰায়চেনৰ 13 বছৰীয়া ৰীনাক পিতৃ মাতৃয়ে দিয়া সংস্কাৰৰ বাবেই আজি সৰ্বত্ৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰীনাই। অতি দৰিদ্ৰ পৰিয়ালৰ হৈও হাতত কেইবালাখ টকীয়া সোণ ৰূপৰ গহনাই বিচলিত কৰিব নোৱাৰা সংস্কাৰ লাভ কৰিছে ৰীনা আহিৰুৱাৰ নামৰ এইগৰাকী কিশোৰীয়ে। দৰাচলতে ৰায়চেন জিলাৰ চিলাৰীৰ বাসিন্দা মংগল সিং আহিৰুৱাৰৰ কন্যা ৰীনাই শনিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথত উংহুৰা ৰোডত এটা বেগ পৰি থকা দেখা পায়। ৰীনাই পথৰ পৰা বেগটো তুলি খুলি চোৱাত ভিতৰত অনেক সোণ ৰূপৰ অলংকাৰ দেখা পায়। ৰীনাই বেগটো ঘৰলৈ অনাৰ পিছত নিশা ঘৰলৈ অহা দেউতাকক বেগটোৰ বিষয়ে অৱগত কৰে। প্ৰায় 7 লাখ টকাৰ গহনা ভৰ্তি বেগটো দেখি সাধাৰণ যিকোনো ব্যক্তিয়েই বিচলিত হ'লহেঁতেন। কিন্তু দৰিদ্ৰ হ'লেও সততাৰে জীৱন নিৰ্বাহ কৰা মংগল সিং আহিৰুৱাৰ আৰু তেওঁৰ পৰিয়ালে বেগটো প্ৰকৃত মালিকক উভতাই দিয়াৰ সিদ্ধান্ত লয়। সেই অনুসৰি পিছদিনা পুৱা অৰ্থাৎ দেওবাৰে মংগল সিঙে কন্যা ৰীনাৰ সৈতে উদয়পুৰা কমিউনিটি হেল্থ চেণ্টাৰৰ ডাক্তৰ ML বডুকৰ কাষলৈ যায়। তাৰ পিছতেই তেওঁলোকে আৰক্ষীৰ ওচৰলৈ গৈ বেগটো বাটত পোৱাৰ বিষয়ে অৱগত কৰে। ইফালে বেগটোৰ প্ৰকৃত মালিক যশপাল পাৰ্মাৰেও বেগটো হেৰুওৱা সন্দৰ্ভত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। পাৰ্মাৰে জানিবলৈ দিয়া মতে তেওঁৰ কন্যা ৰঞ্জনাৰ বিয়াৰ বাবে তেওঁ গহনাখিনি বেগত ভৰাই বাইকেৰে আহি থকা সময়ত ককোৱা আৰু উদয়পুৰৰ মাজত পৰি ৰৈছিল। তেওঁ বেগটো হেৰুওৱা সন্দৰ্ভত সামাজিক মাধ্যম যোগেও পোষ্ট কৰিছিল আৰু উভতাই দিয়াজনক নগদ 51,000 টকাৰ পুৰস্কাৰ প্ৰদানৰ ঘোষণাও কৰিছিল। আনহাতে আৰক্ষীৰ পৰা তেওঁ বেগটো উভতাই পোৱাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতেই সোমবাৰে আৰক্ষীৰ সন্মুখত ৰীনা আৰু পিতৃ মংগল সিং আহিৰুৱাৰে বেগটো প্ৰকৃত মালিকক ঘূৰাই দিয়ে। বেগটো উভতাই দিয়াৰ আনন্দত যশপাল পাৰ্মাৰে ৰীনাক এযোৰ নতুন কাপোৰৰ লগতে 51,000 টকা উপহাৰ হিচাপে প্ৰদান কৰে। ইফালে উদয়পুৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ শৰ্মায়ো ৰীনাই দেখুওৱা এই সততাৰ বাবে তেওঁক 1100 টকা নগদ ধনেৰে সন্মানিত কৰে। ৰীনাক জিলা পৰ্যায়তো সন্মানিত কৰা হ'ব বুলি ঘোষণা কৰে আৰক্ষী বিষয়াগৰাকীয়ে। উল্লেখ্য যে মাত্ৰ 200 টকাৰ দিন হাজিৰাৰে পৰিয়ালৰ পোহপাল দিয়া সাধাৰণ শ্ৰমিক মংগল সিং আহিৰুৱাৰে নিজ কন্যাক দিয়া সংস্কাৰ এতিয়া সামাজিক মাধ্যমত যথেষ্ট প্ৰশংসিত হৈছে। লোভ আৰু লালসাৰ কুটিল সমাজখনৰ মাজতো এতিয়াও সততাৰে জীয়াই থকা মানুহ আছে। ৰীনাই কৰা মহৎ কাৰ্যই সেই কথাই প্ৰমাণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ।